জুনৰ ৩টা ছাগলী পোৱালি আছিল। তাই ছাগলী পোৱালীকেইটা খুবেই মৰম কৰিছিল। তাই যেতিয়া স্কুললৈ যায় তাই ছাগলী পোৱালীৰ কেইটাক ঘাঁহ খাবলৈ দি যায়। আকৌ তাই যেতিয়া স্কুলৰ পৰা উভতি আহে তেতিয়া ছাগলী পোৱালীকেইটাৰ বাবে ঘাঁহ বা অন্য খোৱা বস্তু লৈ আহে। এদিন তাই স্কুলৰ বাবে দেৰি হোৱাত ছাগলী পোৱালীকেইটাক ঘাঁহ দিবলৈ পাহৰি গ'ল আৰু তাই স্কুললৈ গুচি গ'ল। আহোঁতে তাই ছাগলী পোৱালী কেইটাৰ বাবে ঘাঁহ লৈ আহিছিল, কিন্তু তাই ঘৰত আহি দেখে যে ছাগলী পোৱালী কেইটা ঘৰত নাই। তাইৰ তেতিয়া মনত বহুত দুখ লাগিল আৰু তাই কান্দিবলৈ ধৰিলে আৰু ওচৰৰ পথাৰত বিচাৰিবলৈ ধৰিলে, কিন্তু বিচাৰি নাপালে। তাইৰ বহুত দুখ লাগিল আৰু পথাৰ আলিত বহি কান্দিবলৈ ধৰিলে। সন্ধিয়াও হৈ অহাৰ লগে লগে ছাগলী পোৱালী কেইটা ঘাঁহ খাই লাহে লাহে ঘৰ ফালে আগবাঢ়ি আহিল আৰু জোনে ছাগলী কেইটা দেখা পালে। ছাগলী কেইটা দেখা পাই তাৰ মনটো ভাল লাগিল আৰু তাই ভাবিলে যে ছাগলী কেইটাৰ ভোক লাগিছিল বাবে ছাগলী কেইটা ঘৰৰ বাহিৰলৈ ওলাই আহি ঘাঁহ খাইছিল। তাৰ যেতিয়া ভোক লাগে তেতিয়াই মাকক কয়, কিন্তু ছাগলী কেইটাৰ মাকো নাই, আনকি ছাগলী কেইটাহে ভোক লাগিছে বুলি মুখেৰে মাতিব নোৱাৰে। তাৰ দুখো লাগিল আৰু ছাগলী পোৱালী কেইটাক ঘূৰাই পোৱাত বহুত সুখী হ'ল। নীতি শিক্ষা: যোনবোৰ মানুহে আনৰ দুখ কষ্ট বুজি পায় সিহঁতৰ দুখ খুব কমেই হয়, হ'লেও সেই দুখ হেনটো কিয়? বন্ধুসকল, চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু কাহিনীটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত কৰিব। ইমানেই, লগ পাম নতুন ভিডিঅ'ত।